হাই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। মামু বৰা বিশ্বাসৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক'ত যাবলৈ আহিছোঁ নিশ্চয় চাই থাকিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মইনো ক'ত যাওঁ কি কৰোঁ তাকে অলপ দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই আহিছোঁ আপোনালোকৰ নামঘৰলৈ। ভাবিলোঁ ভাটিবেলা সময় কিনো কৰিম, ঘৰতে এপাক নামঘৰৰ পৰা আহোঁ। ঘৰৰ ভিতৰত সোমাই আমনি লাগিছে বোলো, মনটোও ভাল লাগিব। এই আমাৰ নতুনকৈ বনাই আছে নামঘৰ। ইয়াতে কোৱা হৈছে মালিকবাৰী। ইয়াতে মানে বৃহস্পতিবাৰে এটা ভগৱানৰ ওচৰত প্ৰসাদ আগবঢ়ায়, বাৰী বুলি কয় এওঁলোকে। ইয়াতে আমাৰ দুৰ্গা পূজাও হৈছিলে, ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'টো কি কাৰণে ডিলিট হৈ গ'ল গম নাপালোঁ। ইয়াতে আজি মানে অলপ পূজা হ'ব, সেইকাৰণে মই আহিছোঁ। এয়া চাওক পৰিৱেশ আমাৰ নামঘৰৰ। এয়া আমাৰ ঠাকুৰৰ ওচৰত সকলো প্ৰসাদ ৰেডি কৰা হৈ গৈছে। পূজাৰ কাৰণে মানুহ অহা নাই, আহিব অলপ পাছত। বৃহস্পতিবাৰ আজি। এয়া আমাৰ গোপিনী আহি গৈছে পাই কিনে। এতিয়া কীৰ্তন গাব। এতিয়া মই প্ৰসাদ দিয়া সময়ত প্ৰসাদ দিব যে সকলোবোৰ ৰেডি হৈছে বহি পেলাই। ইয়াৰ পিছত ঘৰলৈ যামগৈ। হেল্ল' ফ্ৰেণ্ডছ, চাওঁতে চাওঁতে সন্ধিয়া হ'বৰ সময় হ'ল। এইফালে সন্ধিয়া পাতি দিয়া সময়, তাকে বোলো লাহে লাহে ওলাই আহিছোঁ, যাওঁগৈ ঘৰলৈ। আহিলোঁ, ভালেই লাগিল। বহুত দিনৰ পাছত নামঘৰলৈ আহিছোঁ, ভালেই লাগিছে। অলপ ফূৰ্তি কৰিলোঁ, কাৰণ ঘৰৰ ভিতৰতে কিমান সোমাই থাকিম ন, মাজে সময় আহিবও লাগে। সেইটো কাৰণে আহিলোঁ, ভালেই লাগিল। আপোনালোককো দেখালোঁ মইনো ক'ত আহোঁ কি কৰোঁ মাজে মাজে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেওঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি মই মামুৱে বিদায় লৈছোঁ আপোনালোকৰ পৰা।